মাঘৰ বিহুৰ প্ৰথম দিনাই চুৰিকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত ডুমনি চকীৰ নিকটৱৰ্তী অঞ্চল শৰাইঘাট গাঁৱত নিশা চোৰৰ তাণ্ডৱ। নিশা 4টাকৈ ছাগলী চোৰে চুৰি কৰি নিয়ে। নীলকমল চমুৱাৰ ঘৰত থকা 4টাকৈ ছাগলী নিশা চোৰে চুৰি কৰি নিয়ে। আমি পুনৰবাৰ উল্লেখ কৰিছো সংবাদ ডিজিটেলৰ দৰ্শকসকলক, মাঘ বিহুৰ প্ৰথম দিনাই চুৰিকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত ডুমনি চকীৰ নিকটৱৰ্তী অঞ্চল শৰাইঘাট গাঁৱত নিশা চোৰে চলালে তাণ্ডৱ। তলা ভাঙি নিশা 4টাকৈ ছাগলী মুখত টেপ লগাই চোৰে চুৰি কৰি নিয়ে। ব্যুৰ' ৰিপৰ্ট, সংবাদ ডিজিটেল। যোৱা নিশা আমাৰ ঘৰৰ 4টা ছাগলী দুৰ্বৃত্তই চুৰ কৰি লৈ যায়। তাৰে 2জনী গাভিনী ছাগলী আছিল আৰু 2জনী পাঠি ছাগলী চোৰে লৈ গুচি যায়।